স্বামীৰ পৰকীয়া প্ৰেম শিৱসাগৰৰ মৰা বজাৰত বোৱাৰী নিৰ্যাতনৰ ঘটনা শিৱসাগৰৰ আমগুৰিৰ মৰা বজাৰত সংঘটিত হৈছে এক বোৱাৰী নিৰ্যাতনৰ ঘটনা আমগুৰিৰ মৰা বজাৰৰ আসিকুল ইছলামে দীৰ্ঘদিন ধৰি পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জানিব পৰা মতে 2020 বৰ্ষত শিৱসাগৰ জিলাখনৰ গেলেকী কলগাঁৱৰ সফৰুদ্দিন আহমেদৰ কন্যা আনহাৰা বেগমৰ মৰা বজাৰৰ সিৰাজুল ইছলামৰ পুত্ৰ আসিকুল ইছলামৰ সৈতে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হৈছিল বিবাহৰ পিছত প্ৰথম অৱস্থাত সংসাৰখন ঠিকই চলি আছিল কিন্তু বিগত 6 মাহমানৰ পৰা আনহাৰা বেগমৰ ওপৰত স্বামীয়ে শাৰীৰিক নিৰ্যাতন আৰম্ভ হয় স্বামীৰ লগতে শহুৰ আৰু শাহুৱেকেও মানসিকভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ পৰকীয়া প্ৰেম থকাৰ বাবে এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি পত্নী আনহাৰা বেগমে অভিযোগ উত্থাপন কৰিছে এইবাৰ পুনৰ স্বামী শহুৰ আৰু শাহুৱে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাৰা বেগম কথমপি ঘৰৰ পৰা ওলাই যায় যদিও গেলেকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আমগুৰি থানাত উপস্থিত হৈ বিষয়টোৰ ওপৰত এখন এজাহাৰ দাখিল কৰে লগে লগে আমগুৰি আৰক্ষীয়ে আনহাৰাক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে মই বিয়া হোৱা আপোনাৰ 4 বছৰ হ'ল কিন্তু 4 বছৰত মানে ভিতৰত মানে মই এদিনো মানে শান্তি নাপালোঁ সদায় মেণ্টেলি টৰ্চাৰ ফিজিকেলি টৰ্চাৰ তাৰ পিছত এতিয়া মানে মই উপায়হীন হৈ থানাৰ কাষ চাপিব লগা হ'ল একো মই ৰাস্তা নাপালোঁ ঠিক কৰিবলৈ নিজৰ সংসাৰখননো কোনে ভাঙিব বিচাৰে বেয়া কৰিব বিচাৰে কিন্তু মই এতিয়া আহি পিনি থানাৰ কাষ চাপিবলগীয়া হ'ল মোৰ মেডিকেল প্ৰব্লেমৰ কাৰণে মোৰ ভাগৰ মানে বাচ্চা হোৱা নাই সেইটো কাৰণে মোক বহুত গালি গালাজ পাৰে ঘৰৰ মানুহে হাজবেণ্ডেও মানে আপোনাৰ বহুতখিনি টৰ্চাৰ কৰে সি এতিয়া এনেকুৱা কৰিছে আজি 6 মাহৰ পৰা বেলেগ এগৰাকীৰ ছোৱালীৰ লগত অবৈধ সম্পৰ্ক ৰাখি লৈছে মই সেইবোৰ কথা গম পাই পিনি যদি মই মনে মনে থাকোঁতো নহ'ব ন মইতো ঠিক কৰিব চেষ্টা কৰিব লাগিব নিজৰ হাজবেণ্ড মই সেই চেষ্টা কৰিবলৈ যোৱাৰ ফলত মই ফোন কৰিছিলোঁ ছোৱালীজনীয়ে মোক নিজে ফোন কৰিছিলে প্ৰথমতে যে কি হ'ল কি কথা তাৰপৰা মই ক'লোঁ যে তুমি এনেকৈ আঁতৰি থাকিবা তাৰপৰা মই তেতিয়া বোলো সিটো ঠিক হৈ যাব মোৰতো বহুত বছৰ হ'ল বিয়া হোৱা বুলি এতিয়া তাৰ লগত তেনেকৈ কথাখিনি ক'লোঁ কিন্তু তাই সেই চৰ্তটোত ছোৱালীজনীয়ে আঁতৰিম বুলি কৈ আঁতৰিলে তাৰপিছতো আকৌ তাৰ লগত মানে আকৌ কথা চথা পাতি থাকিলে তাৰপিছত এতিয়া মানে এনেকুৱা হৈছে মই ছোৱালীজনীক মই আকৌ নেক্সট এদিন মেছেজ কৰিলোঁ তাৰপিছতো ছোৱালীজনীয়ে আঁতৰিটো নিদিলে ইয়াকো উল্টা পুল্টা কিবা লগালে তাৰ ফলত মোক মাৰ পিট কৰি মানে গালি গালাজ পাৰি আপোনাৰ মানে কি কৰিম মানে আপোনাক বহুতখিনি টৰ্চাৰ কৰিলে ফেমিলিও ফুল ছাপোৰ্ট কৰিছে যে মোক এৰি দিবলৈ কাৰণে আৰু সেই ছোৱালীজনীক মানে বিয়া পাতিবলৈ কাৰণে কৈছে ছোৱালীজনীক নহ'লেও বেলেগ হ'লেও মানে তাক বিয়া পাতাই দিব মোক কিন্তু সিহঁতি একদম খেদাই দিছে ঘৰৰ পৰা মোক মাৰ কৰিছে মাৰপিটটো বিশেষকৈ মোক হাজবেণ্ডেও কয় আৰু মাৰি পেলাম বুলি ভাবোঁ কি বহুত দিয়ে হাজবেণ্ডে দেই সেইটো কথা সঁচা কিন্তু মোক মাৰে মানে ফেট তুলি আহে যুঁজিবলৈ কাৰণে ফেট তুলি আহে চবেই কিন্তু মানে ফেমিলি মেম্বাৰ্ছে মোক হাত তোলা নাই আজিলৈকে কিন্তু মোক হাজবেণ্ডে তুলিছে আৰু আজি মানে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল মোৰ মোবাইলটো কাঢ়ি ল'ব লৈছে ভাঙিব লৈছে মোক মানে বগৰী কৰিছে তিনিওটা মানুহে মানে হাজবেণ্ডৰ মাক আৰু বাপেকে বগৰী কৰিছে তাৰ ফলত মই বহুত দুখ পাইছোঁ হাজবেণ্ডে চৰিয়াইছেও মাৰিছেও মূৰত টেমুনা বান্ধি গৈছে কাণত দুখ পাইছোঁ মই ধৰক আজি মই উপায়হীন হৈ পিনি মই আজি থানা কাষ চাপিবলগীয়া হ'ল আৰু আইনে যাতে মোক সুব্যৱস্থা লৈ নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ
যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত